হাই গাইজ, আহকচোন আজি চাওঁ মোৰ আখলৰ অন্য এটা ৰেচিপি। মই আজি কেঁচা হালধিৰ লগত কেনেকৈনো মাছৰ জোল বনাই তাকেই আপোনালোকৰ আগত বনাই দেখাম। ইয়াত প্ৰথমতে মোক লাগিব কেঁচা হালধি 2ডোখৰ, 2টা আলু, এটা পিঁয়াজ আৰু মাছখিনি। প্ৰথমতে মই মাছখিনিত হালধি নিমখ অলপ সানি ভালকৈ লৰাই ল'ম। আপোনালোকে বহুতেই ভাবিছে চাগে কেঁচা হালধি এনেকৈ খালে কেঁচা হালধিৰ যিটো স্মেল সেইটো আহিব পাৰে বুলি, কিন্তু সঁচাকৈ এনেকৈ যেতিয়া খোৱা হয় তাৰ স্মেলটো একেবাৰে নাইকিয়া হৈ যায়। এতিয়া মই মাছকেইডোখৰ ভালকৈ ফ্ৰাই কৰি ল'ব লাগিব। অলপমান ৰঙচুৱা হোৱালৈ মই ফ্ৰাই কৰিম। আপোনালোকে বাৰু মোৰ আগৰ ভিডিঅ'বোৰ চাইছেনে? আপোনালোকে যদি ভাল পাইছে মোক কমেণ্ট কৰি জনাবচোন। এইফালে মোৰ মাছ ফ্ৰাই হৈ মই কেঁচা হালধি 2ডোখৰৰ বাকলিখিনি ভালকৈ গুচাই ল'ম। বহুতে হয়তো কেঁচা হালধিৰ স্মেলটোৰ কাৰণে আগতে কেতিয়াও নাখায় বা খাবলৈ নিবিচাৰে। সেইসকলে এনেকৈ এবাৰ খাই চালে গমেই নাপাব কেঁচা হালধি দি যে বনোৱা হৈছে। আমি কেঁচা হালধি খাব লাগে, স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয়। এতিয়া মই বাকলি এৰুৱা হালধিডোখৰ সৰু সৰুকৈ এটা মিক্সি জাৰত কাটি ল'ম। এয়া কাটি হোৱাৰ পাছত মই পানীটো অলপমান জোখমতে দিম, বেছিও দিব নালাগে। আপোনালোকে আন্দাজমতে দি দিব। আৰু এইখিনি মই ধুনীয়াকৈ মিহি কৰি ল'ম। এয়া চাওক মই কিমান ধুনীয়াকৈ মিহি কৰি লৈছোঁ, বেছি পানীও দিয়া নাই। মই এইফালে আলুখিনিও সৰু সৰুকৈ কাটি বইল কৰি ল'ব লাগিব। এয়া চাওক মোৰ মাছো ফ্ৰাই হৈ গৈছে। মাছখিনিৰ দুয়োফাল ধুনীয়াকৈ ভাজি ল'ব লাগিব। মোৰ আৰু অলপ সময় ভজা পাছতে হৈ যাব। এটা ফাল হৈ গৈছে। এয়া চাওক মোৰ মাছখিনি ৰঙচুৱা হৈ গৈছে। মই এতিয়া মাছখিনি নমাই ল'ম। মোৰ দুইফালটো ৰঙচুৱা হৈ গৈছে। এনেকৈ ৰঙচুৱাকৈ ভাজিলে খাবলৈ ধুনীয়া হয়। মোৰ মাছখিনি হৈ যোৱাৰ পাছত মই যিখিনি আলু বইল কৰিছিলোঁ সেইখিনি মই ধুনীয়াকৈ সানি ল'ব লাগিব। মই মাছ ফ্ৰাই কৰোঁতে যিখন কেৰাহী ব্যৱহাৰ কৰিছিলোঁ সেইখন কেৰাহীতে মই এতিয়া তৰকাৰী বনাম। মই এতিয়া কেৰাহীখনত আৰু তেল দিয়া নাই, যিহেতু মাছ ফ্ৰাই কৰোঁতে মোৰ তেল ৰৈয়ে গৈছিলে। তেল গৰম হোৱাৰ লগে লগে মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি অলপমান সময় মই ভাজিম। পিঁয়াজখিনি অলপমান ভজা হোৱাৰ পাছত মই আদা নহৰুৰ পেষ্ট অকণমানো দি দিছোঁ। এতিয়া মই গোটেইখিনি ভালকৈ লৰাই ল'ম আৰু অলপমান সময় মই ভাজিম। আপোনালোকে এটা কথা মন কৰিব, এই ৰেচিপিটোত এক্সট্ৰাকৈ হালধি দিয়াৰ কোনো প্ৰয়োজন নাই, যিহেতু হালধি দিয়ে বনোৱা হৈছে। এতিয়া মোৰ এইখিনি ৰঙচুৱা হৈ গ'ল। মই ৰঙচুৱা হোৱাত মই যিখিনি হালধি পিচি থৈছিলোঁ সেইখিনি মই দি দিম আৰু ভালকৈ লৰাই ল'ম। মোৰ মিক্সি জাৰত যিখিনি লাগি আছে তাত মই পানী অলপমান দি সেইখিনিও দি দিম। এইখিনি এতিয়া মই ভালকৈ লৰাই ল'ম। এইখিনি এতিয়া অলপমান সময় ভাজিব লাগিব, তেতিয়াহে তাৰ যিটো হালধিৰ গোন্ধ সেইটো নাইকিয়া হ'ব। প্ৰায় 10 মিনিটমান সময় ভাজাৰ পাছত এয়া আপোনালোকে দেখিছেনে তেলটো অলপমান ছেপাৰেট হ'বলৈ ধৰিছে। তেনেকুৱাতে গম পাব যে হালধিখিনি ভালকৈ ভজা হৈ গ'ল। এতিয়া মই যিখিনি আলু সানি থৈছিলোঁ সেইখিনি মই তাত দি দিম আৰু ভালকৈ লৰাই ল'ম। গোটেইখিনি ভালকৈ মিহলাই দিম।
যিহেতু হালধিখিনি আগতে ভালকৈ ভজা হৈ গৈছে, এতিয়া আৰু বেছি সময় ভাজিব নালাগে। মই এতিয়া পানী দি দিছোঁ, আপোনালোকে নিজৰ জোখমতে দি দিব। পানী দিয়া হোৱাৰ পাছত আপোনালোকে এবাৰ ভালকৈ গোটেইখিনি লৰাই ল'ব। আৰু এতিয়া সোৱাদ অনুসৰি নিমখ দি দিব। নিমখ দি এবাৰ ভালকৈ লৰাই দিব। এতিয়া এইখিনি ভালকৈ উতলিব লাগিব। মই এখন ঢাকন মাৰি দিম। ঢাকন মাৰাৰ প্ৰায় 5 মিনিটমানৰ পিছতেই এইখিনি উতলিবলৈ ধৰে। এয়া চাওক, মোৰ ধুনীয়াকৈ উতলিছে। মই এতিয়া মাছৰ টুকুৰাকেইটাও তাতে দি দিম। আৰু এবাৰ ভালকৈ লৰাই ল'ম। এই ৰেচিপিটোত আপোনালোকে মছলা ব্যৱহাৰ নকৰিব। মছলা ব্যৱহাৰ কৰিলে হালধিৰ যিটো গুণাগুণ সেইটো নাইকিয়া হৈ যাব। মই ইয়াত জলকীয়া ব্যৱহাৰ কৰা নাই, আপোনালোকে ইচ্ছা কৰিলে ব্যৱহাৰ কৰিব পাৰে। এয়া চাওক, মোৰ হৈয়ে গ'ল কেঁচা হালধিৰ পৰা তৈয়াৰ কৰা মাছৰ জোল। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভালেই পাব। আৰু যদি ভাল পায় লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।